নমস্কাৰ বন্ধু-বান্ধৱীসকল, জব এলাৰ্ট আছাম ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ এটা BSF বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ভেকেঞ্চি আপডেট। স্ক্ৰীণত আপোনালোকে দেখা পাইছে এখন এডভাৰটাইজমেণ্ট। এইখন হ'ল এখন BSF বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ কনষ্টেবল ট্ৰেডছমেনৰ ভেকেঞ্চি এখন এডভাৰটাইজ। ইয়াতে তেখেতলোকে অফিচিয়েল ছাইডত এডভাৰটাইজমেণ্টখন নটিছখন দিছে। নটিছখনত আপোনাৰ 2780 এটা টোটেল ভেকেঞ্চি আছে। আজি ভিডিঅ'টোত আমি টোটেল ভেকেঞ্চি ভেকেঞ্চিৰ কিমান আছে, মেলৰ কাৰণে কিমান ভেকেঞ্চি আছে, ফিমেলৰ কাৰণে কিমান ভেকেঞ্চিজ আছে তাৰ বিষয়ে আলোচনা কৰিম। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন, এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে, লাষ্ট ডেট কেতিয়া, এপ্লাই কেনেকৈ কৰিব, এই বিষয়ে আলোচনা কৰিম। BSF Border Security Force Constable Requirement 2022 2780 এটা কনষ্টেবল টোটেল ভেকেঞ্চি ওলাইছে। ইয়াৰ লাষ্ট ডেট হ'ল 1 মাৰ্চ 2022 আৰু পে স্কেল হ'ব বেচিক পে 21,700 to 69,100 লৈকে থাকিব, প্লাছ আদাৰ এলাউন্স থাকিব। জেণ্ডাৰ ৱাইজ ভেকেঞ্চি আছে। মেল কেটেগৰীৰ কাৰণে আছে 2651টা আৰু ফিমেলৰ কাৰণে আছে 137টা পোষ্ট। নেক্সট আমি চাম ক'ত কিমান কি পোষ্ট খুলিছে। ট্ৰেড নেম কনষ্টেবল ট্ৰেডছমেন কবলাৰ, মেলৰ কাৰণে আছে 88 আৰু কনষ্টেবল ট্ৰেডছমেন টেইলাৰৰ কাৰণে আছে 47টা। নেক্সট কুকৰ কাৰণে আছে কুক আছে 897টা মেল কেটেগৰী। WC ৱাটাৰ কেৰি আছে 510 আৰু WM আছে 338, বাৰ্বাৰ আছে 123, চুইপাৰ আছে 617টা পোষ্ট, কাৰ্পেণ্টাৰ আছে 13, পেইণ্টাৰ আছে 3, ইলেক্ট্ৰিচিয়ান আছে 4, ডাক্সমেনৰ আছে 1, ৱেটাৰ আছে 6, মালি আছে 4। ঠিক একেদৰে ফিমেলৰ আমি চাওঁ। ফিমেলৰ যদি চাওঁ, ফিমেলৰ কবলাৰ কনষ্টেবল ট্ৰেডছমেন কবলাৰ আছে 3, টেইলৰ আছে 2, কুক আছে 47, WC ৱাটাৰ কেৰিয়া আছে 27, WM আছে 18, বাৰ্বাৰ আছে 7, চুইপাৰ আছে 33, টোটেল 137 আৰু মেল 2651। নেক্সট এজ কেটেগৰী কিমান আছে আপোনালোকক জনাওঁ যে কেণ্ডিডেট মাষ্ট বি বিটুইন 18 to 23 years। যিসকলে এপ্লাই কৰিব তেখেতসকলৰ বয়স 18 পৰা 23 বছৰ বয়স হ'ব লাগিব। 1 আগষ্ট 2021 18 পৰা 23 বছৰ বয়স হ'ব লাগিব। আপাৰ এজ ৰিলেক্সেশ্যন হ'ব। আপাৰ এজ ৰিলেক্সেশ্যন গভৰ্ণমেণ্ট ৰুল যিটো আছে SC ST কাৰণে 5 years থাকিব আৰু আদাৰ বেকৱাৰ্ড ক্লাছ OBC সকলৰ কাৰণে 3 years ৰিলেক্সেশ্যন থাকিব। নেক্সট যদি আমি ফিজিকেল ষ্টেণ্ডাৰ্ড চাওঁ, মেলসকলৰ কাৰণে SC আৰু ST কেটেগৰী ৱাইজ SC ST কাৰণে হাইটটো বিচাৰিছে 162.5 cm, চেষ্ট 76 আৰু এক্সপাণ্ড কৰিলে আপোনাৰ 81 cm, মানে 5 cm এক্সপাণ্ড হ'ব লাগিব, 76 to 81 cm। কেণ্ডিডেট অফ হিলি এৰিয়া এনি নৰ্থ ইষ্ট ৰিজনৰ কাৰণে নৰ্থ ইষ্ট ৰিজনৰ কাৰণে মেল কেটেগৰী 165 cm বিচাৰিছে আৰু চেষ্ট বিচাৰিছে 78 to 83 cm। আদাৰ কেণ্ডিডেটছ মেল বিচাৰিছে 167.5 আৰু চেষ্ট বিচাৰিছে 78ৰ পৰা 83 cm। SC ST ফিমেলসকলৰ কাৰণে আমি যদি চাওঁ এতিয়া SC আৰু ST কাৰণে হাইটটো বিচাৰিছে 150 cm আৰু কেণ্ডিডেট হিলি এৰিয়াৰ কাৰণে বিচাৰিছে যিখিনি নৰ্থ ইষ্ট ৰিজনৰ হয়, ফিমেলৰ কাৰণে বিচাৰিছে 155 cm, আদাৰ কেণ্ডিডেট ফিমেল বিচাৰিছে 157 cm। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট মাষ্ট বি পাছ মেট্ৰিক পাছ হ'ব লাগিব। SSLC বিচাৰিছে। লগতে এক্সপিৰিয়েঞ্চ বা ট্ৰেড কোৱালিফিকেশ্যন কি বিচাৰিছে 2 years ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব বা 1 year চাৰ্টিফিকেট কোৰ্চ ITI কোৰ্চ লাগিব বা 2 years ডিপ্ল'মা ITI কোৰ্চ বিচৰা হৈছে।
যিটো ট্ৰেডত আপোনালোকে এপ্লাই কৰিব সেই ট্ৰেডটো হয় এক্সপিৰিয়েঞ্চ লাগিব, নহয় 1 year বা 2 year চাৰ্টিফিকেট বা ডিপ্ল'মা কোৰ্চ ITR। ইয়াৰ পিছত আমি চাম বন্ধুসকল এপ্লিকেশ্যন ফিজ কিমান বিচাৰিছে। জেনেৰেল কেটেগৰী OBC আৰু EWSৰ কাৰণে 100 rupees, SC ST ওমেন কাৰণে কোনো ধৰণৰ ফিজ বিচৰা নাই, নীল। পে'মেণ্ট মোডটো অনলাইন মোড হ'ব লাগিব। ইয়াৰ পিছত আমি চাম হাউ টু এপ্লাই, কেনেকৈ আপোনালোকে এপ্লাই কৰিব। বন্ধুসকল স্ক্ৰীণত যিটো ৱেবছাইট দেখিছে এই ৱেবছাইটটো আপোনালোকে নোট কৰি ল'ব। এই ৱেবছাইটটোত আপোনালোকে যেতিয়া ভিজিট কৰিব, ভিজিট কৰাৰ পিছত এটা পেজ পাব, যিটো মই নেক্সট দেখাইছোঁ। ৱেবছাইটটো আপোনালোকে যেতিয়া ভিজিট কৰিব, ভিজিট কৰাৰ পিছত এনেধৰণৰ এটা ইণ্টাৰফেচ পেজ খোল খাব। এইটো পেজটো হ'ল এটা BSF বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ এটা অফিচিয়েল ৱেবছাইট। এই ছাইটটোত অফিচিয়েল ৱেবছাইট, এই ছাইটটোত আপোনালোকে তললৈ স্ক্ৰল কৰিলে দেখি পাব এপ্লাই হিয়াৰ। এপ্লাই হিয়াৰ যিটো অপশ্যন আছে ইয়াতে এপ্লাই হিয়াৰ, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এখন পেজ খোল খাব। ইয়াতে কেণ্ডিডেট নাম বিচাৰিছে, মোবাইল নাম্বাৰ, ইমেইল ID আৰু জেনেৰেট OTP আছে ইয়াতে। যেতিয়া আপোনালোকে মোবাইল নাম্বাৰ, কেণ্ডিডেট নাম আৰু ইমেইল ID ফিল আপ কৰিব, OTP জেনেৰেট হ'ব মোবাইল নাম্বাৰ আৰু ইমেইল ID লগত। তাৰপিছত ইয়াৰ পিছতে আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, লগতে যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰি দিব।